ঋণে মানুহক কেতিয়াও সুখত থাকিব নিদিয়ে। ঋণ মানুহৰ সকলোতকৈ ডাঙৰ শত্ৰু। যদি মানুহ সুখত থাকিব বিচাৰে তেতিয়াহ'লে প্ৰয়োজন নহ'লে ঋণ কেতিয়াও ল'বই নালাগে বা নিজৰ ওচৰত থ'ব নালাগে। মানুহে সকলোতকৈ বেছি দুখ অনুভৱ কৰে অতীত আৰু ভৱিষ্যতৰ কথা ভাবি। কেৱল বৰ্তমানৰ কথা ভাবি নিজৰ জীৱনটো সুন্দৰ আৰু সফল বনাব পাৰি। শিক্ষাই মানুহৰ সকলোতকৈ ডাঙৰ আৰু ভাল বন্ধু। কাৰণ এদিন সুন্দৰতা আৰু যৌৱন গুচি যাব, কিন্তু শিক্ষা এনেকুৱা এটা বস্তু যি সদায় নিজৰ লগতে থাকিব। ব্যৱসায়ৰ লাভৰ বিষয়ে কাৰোবাক কোৱাটো আৰ্থিক ফালৰ পৰা হানিকাৰক হ'ব পাৰে। আপোনাৰ যিমান আপোনেই নহওক কিয় বা আপোনাৰ যিমান ভাল বন্ধুৱেই নহওক কিয়, ব্যৱসায়ৰ বাস্তৱিক জ্ঞান নিজৰ লগতে সীমিত ৰখাটোৱে উত্তম। যিকোনো কাম আৰম্ভ কৰাৰ আগত নিজে নিজক সুধি ল'ব লাগে, মই এই কামটো সঁচাকৈ কৰিব বিচাৰিছোঁ নেকি? এই কামটো কিয় কৰিব বিচাৰোঁ? যদি এই সকলোবোৰৰ উত্তৰ ইতিবাচক পাইছে তেতিয়াহে সেই কামটো আৰম্ভ কৰিব লাগে। আচাৰ্য চাণক্যই কৈছে, জোখতকৈ বেছি চিধা হ'লেও সফলতাৰ কাৰণে ঠিক নহয়। কাৰণ চিধা হৈ থকা গছজোপাকহে মানুহে সকলোতকৈ প্ৰথমতে কাটে। ঠিক সেইদৰে জোখতকৈ বেছি সঁচা আৰু ইমানদাৰী হ'লেও নিজৰ কাৰণে ঘাতক প্ৰমাণিত হ'ব পাৰে। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।